হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে বিহুৰ কালেকশ্যন। আৰু আপোনালোকে যদি ভিডিঅ'বিলাক চাই কিনে ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু এয়া চাওক, বহুত বেছি ধুনীয়া হয়। আপোনালোকে যদি এই মেখেলা চাদৰযোৰ পচন্দ কৰিছে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আপোনালোকে মোৰ পৰা ল'ব পাৰিব 750 টকাত। আৰু আপোনালোকে যদি ভিডিঅ' চাই আহে তেতিয়াহ'লে 700 টকাতে ল'ব পাৰিব। এয়া হৈছে মেখেলা চাদৰ পিংক কালাৰৰ, বহুত বেছি ধুনীয়া হয়। সৰু সৰু বুটা আছে গুণাৰে। আৰু আপোনালোকে যদি এইযোৰ মেখেলা চাদৰ ল'ব বিচাৰে তেতিয়াহ'লে 650 টকাত আপোনালোকে মোৰ পৰা ল'ব পাৰিব। আপোনালোকে যদি ভিডিঅ' চাই আহে তেতিয়াহ'লে 600 টকাত আপোনালোকে ল'ব পাৰিব। আৰু এইপিনে আহিছে মেহেন্দি কালাৰৰ, বহুত বেছি ধুনীয়া হয়। আপোনালোকে যদি এইযোৰ ল'ব বিচাৰে তেতিয়াহ'লে মোৰ পৰা আপোনালোকে 600 টকাত ল'ব পাৰিব। আৰু ভিডিঅ' চাই আহিলে অকণমান কমিব। এইপিনে চাওকচোন, বিহুৰ বতৰ নহয় বাৰু, এয়া বিহুৰ বতৰ। মুগা কালাৰৰ কাপোৰ বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে। আপোনালোকে যদি ল'ব বিচাৰে এইযোৰ 600 টকাত ল'ব পাৰিব। আজিলৈ ইমানেই, ভিডিঅ'টো বাই বাই।